গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই গাড়ীত উঠি ক'ত গৈ আছোঁ আপোনালোকে চাই থাকিব। শনিবাৰ আৰু দেওবাৰক বাদে মই সদায় যাওঁ সেই ঠাইলৈ। ক'ত যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। ফাইনেলি গাইজ মই সেই ঠাইলৈ আহি পালোঁ। সেইকাৰণে মই লগৰ লগত বহি আছোঁ। ইহঁতে বিয়নী মেল পাতি আছে, মই শুনি আছোঁ। গাইজ আপোনালোকে এতিয়াও গম পোৱা নাই মই কিয় বহি আছোঁ, ইয়াত কিয় আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক, জানিব। এইটো হৈছে আমাৰ ক্লাছৰুম। মানে গাইজ এতিয়া আপোনালোকক জনাওঁ যে মই ক্লাছ কৰিব আহিছোঁ। কিয় ক্লাছ কৰিব আহিছোঁ আপোনালোকে চাই থাকিব। তাৰে মানে বাহিৰত যাব পাৰি মানে লাজ কৰিছে আৰু ফ্ৰেণ্ড এজনী গ'ল বাৰু। আমাৰ ক্লাছ শেষ হ'ল মানে। বেগটো লৈ লওঁ। মই কৰিব আহিছোঁ নাৰ্ছৰ ক্লাছ। আমাৰ ৰুম নাৰ্ছ পঢ়াকেইটাৰ। আৰু এইটো হৈছে ছাৰ মেমসকল বহি থকা। এইটো লেবৰেটৰীৰ ক্লাছৰুম। আমাৰ এই কলেজখনৰ নাম হৈছে চেণ্ট্ৰেল পেৰামেডিকেল ইনষ্টিটিউট। গাইজ আপোনালোকৰ মাজত যদি কোনোবা পঢ়িবলৈ ইচ্ছা আছে তেনেহ'লে আমাৰ কলেজত এডমিশ্যন ল'ব পাৰে। আৰু মেমসকলে আমাক ধুনীয়াকৈ পঢ়াই দিয়ে, ভাল লাগে পঢ়ি। আমাৰ ক্লাছ শেষ হ'ল, চ' ফ্ৰেণ্ডবোৰ ঘৰত গ'ল আৰু আমিও আহি আছোঁ। মানে কোনোবাই যদি নাৰ্ছৰ এডমিশ্যন ল'ব খোজে আমাৰ কলেজত আহিলেই হ'ল। মঙলদৈতে আছে। আমি এতিয়া আহি আছোঁ মানে গাড়ীত উঠিব আহি আছোঁ। গাড়ী কি গাড়ী পাওঁ নাজানো, বাছ গাড়ী পালে ভাল হ'ব, মানে অলপ দামটো কমি যাব আৰু। বাছ গাড়ী পাই গ'লোঁ। চিট নাই, থিয় হৈ আহিছোঁ। ভিডিঅ'টো আজি ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে আহি যাব আমাৰ কলেজত এডমিশ্যন ল'ব। এডমিশ্যন হৈ আছে এতিয়া।